ভাং খোৱা মানে মহাদেৱক পূজা কৰা। ভাং খালে বাবা খালে মহাদেৱক পূজা কৰা বুলি সকলোৱে ভাবে যে মহাদেৱ সন্তুষ্ট হ'ব বুলি ভাবে। দুখ পাওঁ তেতিয়া নিশা 12-1 বজাত যেতিয়া আমি দেখোঁ ৰাজপথেৰে ডিজে লগাই এই 2 বজালৈকে যেতিয়া উদণ্ড একাংশ যুৱক পাৰ হৈ যায়, কিছু মুহূৰ্তৰ পাছত তেওঁলোকৰ ডিজে বজাই থকা সেই গাড়ীখন ৰৈ যায় এখন ৱাইন শ্বপৰ সন্মুখত। কিয়? আমি বেয়া পাওঁ, আমি লাজ পাওঁ যেতিয়া এজনৰ ভুলৰ বাবে আমাক সকলোকে সাঙুৰি কোৱা হয় যুৱ উশৃংখল। কিন্তু প্ৰতিগৰাকী নতুন প্ৰজন্মই উশৃংখল হয় জানো? শাওণ মাহত শিৱ মন্দিৰলৈ কিমানগৰাকী গ'ল? অকণমান হাতখন দাঙি দিয়কচোন। ভাদ মাহত কিমানগৰাকী গৈছে নামঘৰলৈ? সুন্দৰ। এয়া মোৰ তৰফৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ যে এনেকুৱা হ'ব নালাগে যে আমি শাওণ মাহটোত প্ৰতিদিনে প্ৰতি সোমবাৰে আমি যাবলৈ সময় পাইছোঁ মহাদেৱৰ কাষলৈ, কিন্তু গুৰুজনাই প্ৰতিষ্ঠা কৰি থৈ যোৱা বৰ অসমৰ বৰভেটিৰ সেই নামঘৰ ভাগিলৈ যাবলৈ আমাৰ সময় নিমিলিলে। এনেকুৱা হ'ব নালাগে। এতিয়া গ্ল'বেলাইজেশ্যন, বিশ্বায়নৰ সময় আপোনালোক সকলোৱে